যাত্ৰাটো একৰ পৰাই আৰম্ভ হয়। লাগিলে পাছত তাৰ মঞ্জিল 100ই হওক বা যাত্ৰাতেই থাকক, সকলোৱে একৰ পৰাই আৰম্ভ কৰে আৰু শেষত কিন্তু কিছুমানে কোটিৰ ঘৰ পায় আৰু কিছুমানে 10ৰ ঘৰতেই ৰখি থাকে। আমি মাত্ৰ আমাৰ ভবাৰ ক্ষমতা সলনি কৰিব লাগে, যাত্ৰা সলনি নহয়। লাগিলে আপোনাৰ যাত্ৰা বেয়াই নহওক কিয়, তথাপিতো যদি আপোনাৰ ভাবাৰ ক্ষমতা ভাল হয় তেতিয়াহ'লে আপোনাৰ যাত্ৰা নিশ্চয় ভাল হ'ব। এইটো সত্য। বহুত মানুহে জিৰৰ পৰাই যাত্ৰা কৰে, কিন্তু তেওঁলোকে পাছত তেওঁলোকৰ যাত্ৰাৰ শেষত লাখ কোটিৰ ঘৰ চুৱেগৈ। কিন্তু কিছুমান মানুহে হাজাৰৰ পৰা যাত্ৰা কৰিও আকৌ জিৰলৈ ঘূৰি আহে। সেইবাবে কোৱা হয় যাত্ৰা সদায় জিৰৰ পৰাই আৰম্ভ হয়। আজিকালি আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যি নিজকে হাজাৰৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰে। তেওঁলোকে ভাবে যে যাত্ৰা কেতিয়াও শূন্যৰ পৰা হ'বই নোৱাৰে বুলি। তেওঁলোকে কল্পনা কৰিব নোৱাৰে যে যাত্ৰা শূন্যৰ পৰা আৰম্ভ হয় বুলি। আমাৰ সমাজত বহুত এনেকুৱা মানুহ আছে যি নিজকে হাজাৰ লাখ কোটিৰ পৰা যাত্ৰা আৰম্ভ কৰিবৰ কাৰণে দোহাৰি থাকে আৰু নিজৰ ভাগ্যক দোহাই তেওঁলোকে কোনো ধৰণৰ যাত্ৰা আৰম্ভ নকৰে। আৰু তেওঁলোকে কয় মোৰ হাতত কোনো ধৰণৰ টকা নাই, পইচা নাই, মোৰ যাত্ৰা আৰম্ভ কৰিবলৈ কোনো ধৰণৰ পুঞ্জি নাই। কিন্তু তেওঁলোকে আচলতে গম নাপায় যে যাত্ৰা আমি সদায় জিৰৰ পৰা আৰম্ভ কৰিব লাগে। আৰু সদায় প্ৰথম অৱস্থাত ডাঙৰ হৈ নহয়, এটা সৰু নৰ্মেল অৱস্থাৰ পৰাই লাহে লাহে ডাঙৰ হয়। আমি যিমানবিলাক ডাঙৰ ডাঙৰ ব্যৱসায়ী বা যিমানবিলাক ডাঙৰ ডাঙৰ মানুহক চাওঁ, যিকোনো ক্ষেত্ৰতে হওক, তেওঁলোকে সদায় জিৰৰ পৰাই আৰম্ভ কৰা দেখিম। কেতিয়াও তেওঁলোকে লাখপতি কৰোৰপতি হৈ আৰম্ভ কৰা দেখা নাযায়। বৰ্তমান অৱস্থাত তেওঁলোকে লাখপতি কৰোৰপতি হয়, কিন্তু তেওঁলোকৰ যাত্ৰা আছিল জিৰ'। আমি যদি উদাহৰণ দিবলৈ যাওঁ তেতিয়াহ'লে বহুত এনেকুৱা লাখ লাখ উদাহৰণ আছে। সেইটো লাগিলে আম্বানীৰে হওক বা ৰতন টাটাই হওক বা অন্য কোনোৱে নহওক, সকলোৱে যাত্ৰা শূন্যৰ পৰা আৰম্ভ কৰিছিল। মাত্ৰ সেই শূন্যৰ পৰা আৰম্ভ কৰোঁতে লাগে কিছুমান সাহস আৰু ধৈৰ্য। ইয়াত সাহস আৰু ধৈৰ্য মেইন যাত্ৰা শূন্যৰ পৰা আৰম্ভ কৰোঁতে। যদি তুমি ডাঙৰ হ'বলৈ বিচাৰা তেতিয়াহ'লে সাহস দৰকাৰী হ'ব আৰু দৰকাৰী কথা। মেইন বস্তু সাহস। সাহস যদি থাকে তেতিয়াহ'লে তুমি হাজাৰ লাখ কোটি কৰোৰ কোটি বিলিয়ন ট্ৰিলিয়ন সকলো কৰিব পাৰিবা। যদি তোমাৰ সাহস নাই, ধৈৰ্য নাই, তেতিয়াহ'লে তুমি যাত্ৰা যিহত কৰিছা তাতকৈ খুব বেছি আৰম্ভ কৰিব নোৱাৰিবা আৰু পাছত তোমাৰ সেই যাত্ৰাও আকৌ জিৰ'লৈ ঘূৰি আহিব। এতিয়া যদি কথা হ'ল, কিছুমান মানুহে কয় আমি যাত্ৰা হাজাৰৰ পৰা কৰিব বিচাৰোঁ। মই এনেকুৱা বহুত উদাহৰণ দিব বিচাৰিছোঁ। বহুত মানুহে হাজাৰ লাখৰ পৰা লোন লৈ, ধাৰ লৈ বা অন্য কিবা প্ৰকাৰে যাত্ৰা আৰম্ভ কৰে, কিন্তু তেওঁলোকৰ লাষ্টত আকৌ সেই পুঁজি শেষ হৈ জিৰ'লৈ ঘূৰি আহে। ইয়াৰ মেইন কাৰণটো হ'ল তেওঁলোকে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰা নাই আৰু তেওঁলোকে জিৰ'ৰ ভেলু বুজি নাপায়। সেইটো কাৰণেই আমি যিকোনো ক্ষেত্ৰতে হওক, পঢ়াৰ ক্ষেত্ৰতে হওক বা অন্য কিবা কাৰণতে হওক, আমি সদায় জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগে। কেতিয়াও হাজাৰ লাখ কোটিৰ পৰা আৰম্ভ কৰিব বিচাৰিব নালাগে। আৰু সেইটো আমি এচিভ কৰাহে। আমি হাজাৰ লাখ কোটি এচিভ কৰিবহে লাগে, কিন্তু আমি তাৰ পৰা যাত্ৰা আৰম্ভ কৰিব বিচাৰিব নালাগে। আৰু আমি যিমানবিলাক পাইছোঁ সেইবিলাক আমি হেৰুৱাব নালাগে বা এৰি দিব নালাগে। আমি সকলোবোৰ ধৰি যাব লাগে আৰু প্ৰত্যেকটো কথাৰ পৰা এটা নতুনত্ব কথা শিকি যাব লাগে। তেতিয়াহে আমি যাত্ৰা পথত আগতে কৰি অহা ভুলবোৰ পুনৰবাৰ দুবাৰ সেই ভুলটোকে কৰিব নালাগে। মানুহ মাত্ৰই ভুল হয়। ভুল এনেকুৱা এটা বস্তু যিটোৰ পৰা আমি বহুত শিক্ষা ল'ব পাৰোঁ, যদি আমি সেইটোক পজিটিভ ছাইডেৰে চাওঁ। আৰু যদি আমি নেগেটিভ ছাইডেৰে চাওঁ তেতিয়াহ'লে আমাৰ গোটেই বস্তুবোৰ শেষ কৰি দিব পাৰে এটা সাধাৰণ ভুলৰ বাবে। লাগিলে সেইটো তোমাৰ পাৰ্চনেল লাইফৰ যিকোনো ৰিলেশ্যনেই নহওক বা তোমাৰ বিজনেছৰ ক্ষেত্ৰতে হওক বা তোমাৰ পঢ়াৰ ক্ষেত্ৰতে হওক বা তোমাৰ চাকৰিৰ ক্ষেত্ৰতে হওক। যদি আমি ভুলটোক শুদ্ধভাৱে চাওঁ বা সেইটোক ভাল কৰিবলৈ চেষ্টা কৰোঁ, পজিটিভ শক্তিৰে চাওঁ, পজিটিভ এনাৰ্জিৰে চাওঁ, তেতিয়াহ'লে আমি সেই ভুলটোৰ পৰা আকৌ নতুন এটা কথা শিকিব পাৰোঁ আৰু সেই ভুলটোকে লৈ আমি এটা শুদ্ধ কাম কৰিবলৈ সাহস পাওঁ। যদি আমি সেই ভুলটোক নেগেটিভ নেচাৰে লওঁ তেতিয়াহ'লে আমি সেই ভুলটোক আমাৰ জীৱনৰ সকলো সৰ্বশান্ত শেষ কৰা এটা ভুল বুলি পৰিগণিত কৰাবও পাৰোঁ। আমি সেইকাৰণে সেই সৰু সৰু ভুলৰ পৰাই বহুত কথা শিকিব লাগে। আমি যদি ডাঙৰ ভুল এটা কৰোঁ তেতিয়াহ'লে আমাৰ সেই ডাঙৰ ভুলটোৰ পৰা বহুত ডাঙৰ লোকচান হ'ব। যদি তুমি সৰু ভুল এটা কৰা তেতিয়াহ'লে সেই সৰু ভুলটোৰ পৰা ইমান এটা লোকচান নহ'ব আৰু সেই সৰু ভুলটোৰ পৰাই তুমি এটা বহুত ডাঙৰ কথা শিকিব পাৰিবা আৰু ডাঙৰ ভুল কৰাৰ পৰা তুমি বাচিব পাৰিবা। সেইকাৰণে আমি প্ৰত্যেকটো সৰু ভুলৰ পৰা এটা ডাঙৰ ভুলৰ কথা শিকিব লাগে। যদি তুমি এটা ডাঙৰ ভুল কৰিব লোৱা তেতিয়াহ'লে তোমাৰ সেই ডাঙৰ ভুলটোৰ কাৰণে তোমাৰ এদিন বহুত সৰ্বশান্ত লোকচান হৈ যাব পাৰে।
কিন্তু যদি তুমি সৰু ভুল কৰি সেই ডাঙৰ ভুলটো নকৰাকৈ থাকা তেতিয়াহ'লে তুমি আৰু বহুত নতুন নতুন কাম কৰিব পাৰিবা। পুৰণা ভুল কেতিয়াও আমি দুবাৰ ৰিপিট কৰিব নালাগে আৰু যিবিলাক ভুল আমি আগতে কৰি আহিছোঁ সেই ভুলবিলাক আমি কেতিয়াও পাহৰি যাব নালাগে। যদি আমি পুৰণা ভুলবোৰকে ৰিপিট কৰি থাকোঁ তেতিয়াহ'লে আমাৰ আৰু নতুন ভুল আকৌ ওলাই থাকিব আৰু সেই নতুন ভুলবোৰে আৰু আমাৰ নতুন ভুল সৃষ্টি কৰিব আৰু তাৰ ফলত আমাৰ বহুত খেলিমেলি সৃষ্টি হ'ব। সেইকাৰণে আমি সদায় নতুন ভুলবোৰক নতুন শিক্ষা ল'ব লাগে আৰু পুৰণা ভুলবোৰৰ পৰা আমি নতুন শিক্ষা লৈ নতুন ভুল কৰাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব লাগে।